নমস্কাৰ, আপোনালোকে চাই আছে এনি পলিটিকেল ষ্টুডিঅ'ত মই ৰুণাস্মিতা। ৰঙিয়াৰ বিজেপি বিধায়ক তথা অসম বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ বেয়া দিন আহি আছে। ২৬ত ৰঙিয়াত কৰ্তন হ'ব পাৰে বিধায়ক কলিতাৰ বিজেপি টিকট। কলিতাই নিজেও এই কথা গম নোপোৱাকৈ থকা নাই। কাৰ জৰিয়তে ভৱেশ কলিতাৰ ৰাজনৈতিক জীৱনলৈ এনে বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে, চাওঁ আহক আমাৰ এই প্ৰতিবেদনত। মঙলদৈ লোকসভাত দিলীপ শইকীয়াৰ প্ৰাৰ্থিত্বৰ সমৰ্থনত নাছিল মুখ্যমন্ত্ৰী শৰ্মা আৰু ভৱেশ কলিতা। বিজেপিৰ ৰাজ্যিক সভাপতিৰ আসনতো শৰ্মা কলিতাই বিচৰা নাছিল দিলীপ শইকীয়াক। দিলীপ শইকীয়াৰ ছফ্ট টাৰ্গেট ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা। শক্তিশালী অৱস্থানৰ বাবে মুখ্যমন্ত্ৰীক এতিয়াই নুজুকাই দিলীপ শইকীয়াই। জন্মলগ্নৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ আদৰ্শৰে পৰিচালিত হৈ অহা দিলীপ শইকীয়াৰ শিপাৰ গভীৰতা বুজাত ভুল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভৱেশ কলিতাই। আগ পিছ নুগুনি কৰা নিজৰ ভুলৰ পৰিণতি বৰ্তমান ভুগিব লগা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভৱেশ কলিতাই। দিলীপ শইকীয়াৰ সাংগঠনিক শিপাৰ গভীৰতা বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰিব নোৱাৰাৰ বিষয়ত আচৰিত হ'বলৈ একো নাই। কিন্তু বিজেপিৰ সাংগঠনিক শক্তিক সাৰোগত কৰিয়েই সক্ৰিয় ৰাজনীতিলৈ অহা ভৱেশ কলিতাই দুবাৰকৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পিছতো দিলীপ শইকীয়াৰ মজবুত সাংগঠনিক ভেটি বুজিবলৈ সক্ষম নোহোৱাটো সম্পূৰ্ণই ৰাজনৈতিক অদক্ষতাৰ নিদৰ্শন। ৰাজনৈতিক ক্ষেত্ৰখনত কৰা এনে বৃহৎ ভুলৰ ভয়ংকৰ পৰিণামৰ দিশে লাহে লাহে অগ্ৰসৰ হৈছে ৰঙিয়াৰ বিজেপি বিধায়ক তথা ৰাজ্য চৰকাৰৰ হাউচ ফেডৰ অধ্যক্ষ ভৱেশ কলিতা। আমাৰ প্ৰিয় দৰ্শকসকলৰ জনাত সুবিধা হোৱাকৈ আমি বিষয়টো অধিক স্পষ্ট কৰি দিব বিচাৰিছো। ২০২৪ৰ লোকসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা উভয়ৰে গুডবুকত নাছিল মঙলদৈৰ শাসকীয় সাংসদ দিলীপ শইকীয়াৰ নাম। মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে আলোচনা কৰি তেতিয়াৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই যুগুতাই উলিওৱা সমষ্টিটোৰ প্ৰাৰ্থীৰ পেনেলত শেষৰ পিনেহে কথমপি ওলমি ৰৈছিল সাংসদ দিলীপ শইকীয়াৰ নাম। এক কথাত তদানীন্তন মঙলদৈৰ সাংসদগৰাকীক ২৪ৰ লোকসভা নিৰ্বাচনত ৰাজনৈতিকভাৱে বলি দিয়াৰ সকলো প্ৰক্ৰিয়া চমুৱাই অনা হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গোপন মন্ত্ৰণাত দিলীপ শইকীয়াৰ মঙলদৈ লোকসভাৰ দলীয় টিকট কটা যোৱাটো প্ৰায় অৱধাৰিত হৈ পৰিছিল। শুভাকাংক্ষী বুলি ভাবি অহা মুখ্যমন্ত্ৰী শৰ্মা আৰু সভাপতি কলিতাৰ এনে ভয়ংকৰ ষড়যন্ত্ৰৰ খবৰ কিন্তু সময়মতে লাভ কৰিছিল দিলীপ শইকীয়াই। উল্লেখ্য যে পূৰ্বতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে দলত কাৰ্যনিৰ্বাহ কৰি অহাৰ সূত্ৰে দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দিলীপ শইকীয়াৰ এতিয়াও এক শক্তিশালী নেটৱৰ্কছ আছে। সমানে সমানে বিজেপিৰ মূল চালিকা শক্তি আৰু RSSৰ নাগপুৰৰ মুখ্য কাৰ্যালয়তো এক শক্তিশালী লবি আছে দিলীপ শইকীয়াৰ। বিপদত পৰা দিলীপ শইকীয়াক উদ্ধাৰৰ বাবে আগুৱাই আহে RSSৰ সংগঠন। নাগপুৰৰ পৰা অহা ক্ৰমাগত হেঁচাত দিল্লীত ওজন বাঢ়িবলৈ লয় দিলীপ শইকীয়াৰ। মুখ্যমন্ত্ৰী শৰ্মা আৰু প্ৰদেশ বিজেপি সভাপতি কলিতাই প্ৰয়োগ কৰা ভেটো টিলিকতে উৰুৱাই পুনৰ দিলীপ শইকীয়াই মঙলদৈৰ টিকট হস্তগত কৰিবলৈ সক্ষম হয়। আনকি দলৰ টিকট পোৱাৰ পিছতো অসম বিজেপিৰ এক শক্তিশালী লবিয়ে মঙলদৈত দিলীপ শইকীয়াক হৰুৱাবলৈও মুঠেও চেষ্টাৰ ক্ৰুটি কৰা নাছিল। দিলীপ শইকীয়াৰ নিৰ্বাচনী বিজয়ত বাধা দিয়াৰ লক্ষ্যৰে মঙলদৈ লোকসভা সমষ্টিত BPF প্ৰাৰ্থী দুৰ্গা দাস বড়োক ধনে জনে কোনে কোনে সহায় আগবঢ়াইছিল সেইসকলৰ এক দীঘলীয়া তালিকা আজিও দিলীপ শইকীয়াৰ ওচৰত মজুত আছে। অৱশ্যে ষড়যন্ত্ৰকাৰীৰ কোনো প্ৰচেষ্টাই সফল নহল আৰু মঙলদৈৰ পৰা একেৰাহে দ্বিতীয়বাৰৰ বাবে সাংসদ নিৰ্বাচিত হ'বলৈ সক্ষম হয় দিলীপ শইকীয়া। গ'ল কথা গ'ল। লোকসভা নিৰ্বাচনত দিলীপ শইকীয়াৰ বিৰুদ্ধে উঠি পৰি লগা শাসকীয় দলৰ শক্তিশালী লবিটোৰ দিলীপ শইকীয়া বিৰোধী অভিযান কিন্তু তাতে সামৰণি নপৰিল। এইবাৰ এই শক্তিশালী লবিটোৱে সাংসদ শইকীয়াৰ বিজেপিৰ ৰাজ্যিক সভাপতি পদবীৰ জোৰদাৰ বিৰোধিতা কৰাত নামি পৰে। অসম বিজেপিৰ সভাপতিৰ আসনলৈ যাতে কোনো কাৰণতে দিলীপ শইকীয়াৰ আগমন সম্ভৱপৰ হৈ উঠিব নোৱাৰে, তাৰ বাবে শইকীয়া বিৰোধী শিবিৰটোৱে এইবাৰ দিল্লী দিছপুৰ উভয়তে পূৰ্ণ তৎপৰ হৈ উঠে।
শইকীয়া বিৰোধী শিবিৰটোৱে সভাপতি ভৱেশ কলিতাৰ কাৰ্যকাল আৰু ৩ বছৰলৈ নহ'লেও আৰু এবছৰ বৃদ্ধি কৰাই তেওঁৰ নেতৃত্বতে ২৬ৰ বিধানসভা নিৰ্বাচনত দল অৱতীৰ্ণ হোৱাৰ পক্ষে দৃঢ় অৱস্থান লয়। অজ্ঞতা কিবা কাৰণত কলিতাৰ বিদায় অৱধাৰিত হৈ পৰিলে অসম বিজেপিৰ পৰৱৰ্তী সভাপতি হিচাপে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ দুজনকৈ শক্তিশালী নেতা কামাখ্যা তাছা আৰু পল্লৱ লোচন দাসৰ নাম প্ৰক্ষেপ কৰে দিলীপ শইকীয়া বিৰোধী শিবিৰটোৱে। কিন্তু দিল্লীত মুখ্যমন্ত্ৰী শৰ্মা আৰু ভৱেশ কলিতা শিবিৰৰ সকলো প্ৰচেষ্টাই মূৰকত পানী হৈ পৰে আৰু অসম বিজেপি সভাপতিৰ আসনলৈ বীৰ দৰ্পে আগমন ঘটে দিলীপ শইকীয়াৰ। সভাপতিৰ আসনলৈ আগমনৰ মাত্ৰ ৩টা মাহতে দিলীপ শইকীয়াৰ সাংগঠনিক তৎপৰতা অসমৰ ৰাইজে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। বিশেষকৈ শাসকীয় পালি নেতা আকাশ ফুকন, গুৰু গোসাঁই নমনা, উদণ্ড বিধায়ক ৰূপজ্যোতি কুৰ্মীক লেকাম লগোৱাৰ সমানে সমানে মুখ্যমন্ত্ৰী শৰ্মাৰ ডক্টৰ হীৰেন গোহাঁইৰ বিৰুদ্ধাচৰণ, অসমৰ একাংশ মিডিয়াক উদ্দেশ্যি মুখ্যমন্ত্ৰী শৰ্মাই কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰি অহা আদি কেইবাটাও বিষয়ত নিজস্ব সুকীয়া পথ, আদৰ্শ, কৌশল অৱলম্বনেৰে সভাপতি দিলীপ শইকীয়াই অতি কম সময়ৰ ভিতৰতে নিজকে ব্যতিক্ৰমী সভাপতি হিচাপে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। এনেকৈয়ে সৰ্বানন্দ সোণোৱালৰ অৱৰ্তমানত ৰাজ্যৰ ৰাজনীতিত দিনে দিনে দিলীপ শইকীয়াৰ স্থিতি অধিক মজবুত হ'বলৈ ধৰাত শেহতীয়াকৈ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ খাৱন শোৱন সকলো বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে। মুখ্যমন্ত্ৰী শৰ্মাৰ শিবিৰে হিমন্ত বিশ্ব শৰ্মা মানেই অসম বিজেপি আৰু অসম বিজেপি মানেই হিমন্ত বিশ্ব শৰ্মা বুলি ৰাজ্যবাসীৰ মাজত এক ধাৰণা দিবলৈ গোপন মিছন আৰম্ভ কৰাৰ সময়তে অসম বিজেপি সভাপতিৰ আসনলৈ দিলীপ শইকীয়াৰ আগমন ঘটাত দলৰ পুৰণি নেতা কৰ্মী সমৰ্থকসকলেও নতুন প্ৰাণ পাই উঠা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ মামা ব্ৰিগেডৰ আগ্ৰাসনত ইতিমধ্যে নিজৰ সমষ্টি হেৰুওৱাৰ উপক্ৰম হোৱা প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ বিধায়কসকলেও শইকীয়াৰ আগমনত পূৰ্ণ মনোবল উভতাই পাইছে। অসম বিজেপিত দিলীপ শইকীয়াৰ স্থিতি যিমানেই শক্তিশালী হ'বলৈ লৈছে সিমানেই ভীতি সন্ত্ৰস্ত হ'বলৈ আৰম্ভ কৰিছে ভৱেশ কলিতা। এবছৰ পিছতে হ'ব লগা অসম বিধানসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থিত্ব বাছনিত দিলীপ শইকীয়াৰ একক আধিপত্য নিশ্চিত হ'বলৈ হ'লে সভাপতি শইকীয়াৰ প্ৰথম স্বীকাৰ যে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই হৈ পৰিব তাত কাৰো কোনো সন্দেহ নাই। নিউজ ডেস্ক ৰিপৰ্ট, এনি পলিটিকেল।